হেল্ল' গাইজ, কি খবৰ? মোৰ নতুন এটা ব্লগলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি এটা বিষয়, এইটো মানে আজি কোনো ধৰণৰ বিষয়ৰ ওপৰত নহয় হা। আজি মই ভাবিছিলোঁ বনাম বুলি তেনেকুৱা এটা ভিডিঅ', কিন্তু হোৱা নহ'ল। মই বিশেষ এটা কামৰ ঘৰত থাকিবলগীয়া নহ'ল আজি, সেইকাৰণে ভিডিঅ'টো নিদিলোঁ, একো নিদিলোঁ। চ' এটা ব্লগে আহিছে, চ' আজি এটা ব্লগে বনাওঁ তোমালোকৰ কাৰণে। চ' আজি কি দেখুৱাম, আজি আচলতে মই কাম কৰিলোঁ হা। আজি অলপ ঘৰৰ কাম বন কৰিলোঁ আৰু অলপ কাম বন আছিলে তোমাৰ এই চেণ্টাৰৰ কিবা বেংকৰ কাম এটা আছিলে মোৰ। চ' তাৰ কাৰণে গ'লোঁ। আজি বস্তু এটা তোমালোকক কাম এটা কৰিছিলোঁ, সেইটো দেখুৱাম। ত' তাৰ আগতে ফ্ৰণ্ট কেমেৰা হৈ আছিলে, মই এতিয়া বেক কেমেৰাই তোমালোকক এটা বস্তু দেখুৱাম হা। মই মানে পথাৰলৈ আহিলোঁ হা। এখন আমাৰ পথাৰ আচলতে মানে যিটো খেতি বতৰ, খেতি হ'ব আৰু মানে খেতি কৰিব এতিয়া আমাৰ ফাদাৰহঁতে মাদাৰহঁতে, আৰু ময়ো এবাৰ ভাবিছোঁ অলপ লাগি ভাগি দিওঁ। সেইকাৰণে এই হাল বালে অলপ হাল বালে। আচলতে মোৰ আজি ভিডিঅ'টো দেৰি হ'ল, কাৰণ এতিয়া 6টা বাজি আছে। কিন্তু আজিকালি 6টাতে বেছি পোহৰ হৈ থাকে। আগতে 6টাতে ৰাতি হয়, কিন্তু অলপ পোহৰে হৈ আছে এতিয়া, দেখিছেনে? চ' আজি ৰাতিপুৱাই 6টাত উঠিছোঁ হা, বহুত দিনৰ মূৰত। আচলতে মই কলেজ যোৱা সময়তো 6টা 7টা বাজি যায়, 8টা বাজি যায়গৈ। কিন্তু আজি বন্ধও থাকোঁ, তাৰ মাজত মই 6টা বাজি উঠিছোঁ। আৰু 6টা বাজিত উঠিয়ে ফাদাৰৰ লগত মই আমাৰ কঠীয়া সিঁচিছে, কঠীয়া কেইদিনমান পিছত ৰুবতো লাগিবই। চ' কেইদিনমান পিছত ৰুব লাগিব, সেইকাৰণে কঠীয়া সিঁচিছে। কঠীয়াটো ৰাতিপুৱা সিঁচিলোঁ, সেই ৰাতিপুৱাৰ কাৰণে এয়া দেখিছেনে, এয়া ধুনীয়াকৈ ৰোৱা হ'ল। মানে ৰোৱা নহয়, ছটিওৱা হ'ল আচলতে। ছটিওৱা হ'ল ধুনীয়াকৈ, ধান দেখিছে। কিন্তু অকণমান ৰাতি হ'ল যে, সেইকাৰণে ভালদৰে দেখা নাই চাগে। আৰু এইফালে ধুনীয়াকৈ বেৰা দি দিলোঁ, মানে আঁঠুৱা দি দিলোঁ। আঁঠুৱা নহয় আচলতে, এখন নেট দি দিয়া হ'ল। পূৰা বাঁহ পুতিলোঁ ৰাতিপুৱা একদম ধুনীয়াকৈ, পূৰা দি দিয়া হ'ল। আৰু ধুনীয়াকৈ পুতলা এটা দিছোঁ। পুতলাটো ওচৰত গৈ দেখুৱাওঁগৈ, ৰখিব। তো এইটো হৈছে মই পুতলাটো বনাইছিলোঁ হা। কেনেকুৱা লাগিছিলে ভাল লাগিছে ন? আৰু এইটো চোলা এটা আছিলে, চোলাটো পিন্ধাই দিলোঁ। আৰু এটা বস্তু দেখাম হা, এইটো দেখিছেনে, এই পেণ্টটো। এতিয়া এইটো পেণ্ট আৰু সৰুতে এইটো পেণ্ট পিন্ধিছিলোঁ মই, মানে বিচাৰি পালোঁ, এনেই পৰি আছিলে। চ' ইয়াকে পিন্ধাই দিলোঁ। কিমান সৰু পেণ্ট দেখিছে নাই? বৰ্তমান চাওক কিমান কমেও এইটো 5-6 বছৰ যেতিয়া হৈ আছিলোঁ তেতিয়া পিন্ধা। এতিয়া কিমান দিনলৈকে আছে। আৰু এই বতাহ মাৰি থাকিলে পুতলাটোৱে মানে চৰাইবোৰ খেদিব জানি, আৰু তেনেকৈ দি দিছোঁ। এনেকৈ চৰাই খেদিবলৈ বহুত চৰাই আহে, কপৌ চৰাই আহে, পাৰ চৰাই আহে, আৰু বিভিন্ন চৰাই আহে। সেইকাৰণে এইবোৰ দানাবোৰ খাবলৈ, সেইকাৰণে এইটো ৰখাই দিয়া হৈছে। আৰু এইখনে হৈছে আমাৰ পথাৰখন। মই কথাবোৰ অলপ ডাঙৰকৈ কৈছোঁ, কাৰণ এতিয়া বতাহ মাৰি আছে, সেইকাৰণে নুশুনিব পাৰে, সেইকাৰণে। চ' আৰু আঁতৰত আছে এখন পাহাৰ। অ' মাই গড, অকণ পৰিলে খতম আৰু। হাত ভৰি দিছিলোঁ, গা ধুলোঁ ধুনীয়াকৈ। আৰু তোমালোকে জানা চাগে, মই আচলতে ছবি আঁকোঁ। ছবি মানে এনেকৈ আঁকোঁ আৰু, ইমানটো প্ৰফেশ্যনেল নহয় আৰু ইমানো ভাল তেনেকৈ আৰু। তাৰপিছত মই ইনষ্টাগ্ৰামত ৰীল বনাওঁ, তোমালোকে জানা চাগে। কিছুমানে চিনি পোৱা, কিছুমানে নোপোৱা। যদি নোপোৱা মোক চাই ল'ব পৰা। মোৰ চিৰঞ্জীৱ আৰ্টছ বুলি আছে। চ' সেই বুলি মাৰি ইনষ্টাগ্ৰাম চাব পাৰা। আৰু তোমালোকক মই ডেছক্ৰিপশ্যনতো মোৰ একাউণ্টটো দি দিম, চ' চাই ল'ব পাৰিবা। আৰু যোনটো আৰ্ট দেখুওৱা আছে, সেইটো একেবাৰে অলপ বেলেগ ধৰণৰ আৰ্ট। স্কেচো নহয়, মই আচলতে স্কেচ কৰোঁ, আৰু কিছুমান DP আৰু ড্ৰয়িং কৰোঁ। কিছুমানে কমেণ্ট দিয়ে ন, চ' তেনেকুৱাবোৰ কৰোঁ। কিন্তু এইটো অলপ বেলেগ ধৰণৰ হ'ব। বেলেগ ধৰণৰ মানে তোমাৰ মানে কৰা নাই আগতে, এইটো নতুনকৈ মই আচলতে কালাৰিং পেইণ্টিং নকওঁ। এইটো মই অলপ চেলেঞ্জেছ কাম, কিন্তু হ'লেও একচেপ্ট কৰিছোঁ, মানে বনাম আৰু। চ' লাষ্টত দেখুৱাইছোঁ কি ছবি আঁকি আছোঁ। চ' ভিডিঅ'টো লাষ্টলৈকে চাই থাকিবা। তো গাইজ, ভাত খাই হৈ গ'ল, আৰু ভাত খাই ৰুমলৈ আহিলোঁ। ৰুমটো বহুত অৱস্থা বেয়া হৈ আছে, বহুত দিনৰ পৰা একো সৰা পোচা নাই, আৰু য'ত ত'ত কাগজ। আচলতে মই ছবি আঁকোঁ, সেইকাৰণে মানে কাগজবোৰ কাটিব লাগে, কিবা কিবি কৰিব লাগে, য'ত ত'ত পৰি থাকে। আৰু ফ্ৰেম চেমবোৰ কিবা কিবি হৈ আছে, চব কাঠ পেঞ্চিল বহুত হেৰাই আছে। তাৰপিছত বহুত দিন চফাই কালি নে পৰহি ফাদাৰ গৈছিলোঁ। অলপ কেনেকুৱা লাগিছে বাৰু দেই, ভালকৈ লাগিছে, ৰিয়েলিষ্টিক আঁকিছোঁ অলপ। আৰু হেয়াৰটো দিছিলোঁ, কেনেকুৱা লাগিছে? ইনষ্টা দিছিলোঁ, দিলোঁ, আৰু ইউটিউবতো দিম নেকি। চ' কাইলৈ পাই যাবা, সেইটো তাতে দিম। সেইটো কেনেকুৱা লাগিছে ক'বাচোন। আৰু কনকলতা আৰু মুকুন্দ কাকতিৰ দুটা মূৰ্তি আছিলে। তাৰপিছত অডিটৰিয়ামটো আছিলে, আৰু ভূপেন হাজৰিকাৰ দেৱৰ মূৰ্তি এটা আছিলে। আৰু বহুত 12টামান ছবি আছে, এনেকৈ আঁকিব লাগিব। A3 চাইজত পেপাৰ বনাই লোৱা হৈছে। আৰু এইটো হ'ব চাগে কাইলৈ পৰহিলৈ। মানে টান আছে, বহুত টান আছে, বহুত কালাৰিং কৰিব লাগে। আচলতে মই কালাৰিং নকৰোঁ হা। কালাৰিংটো
আচলতে মোৰ প্ৰেক্টিচ নাই, অলপো প্ৰেক্টিচ নাই। চ' কেতিয়াবা মনত কৰোঁ। আৰু কালাৰিং কৰোঁতে কেতিয়াবা এনেকুৱা হৈছিলে, এইটো জুবিন দা আছিলে, কালাৰিং মই তেনেকৈ নকৰোঁ আছিলে। আৰু বহুতে সুধে এখন অঁকা নেকি, কিন্তু এখন অঁকা নহয় হা বাৰু। এখন মানে এনেই আঁকি মানে গিফ্ট দিয়া আছিলে কোনোবাই, সেইকাৰণে এখন থৈ দিয়া আছে। আৰু কালাৰিং আচলতে মই নকৰোঁৱেই। কালাৰিংটোৱে সেইটো মানে নিগেটিভ পইণ্ট, কিন্তু কালাৰিংটো কৰিব লাগিব, লাহে লাহে কৰিম, কিন্তু এনেদৰে কৰিম আৰু। চ' গাইছ, আৰু এটা কথা, আৰু বহুতে মোক সুধি আছিলে তোমাৰ ছবি আঁকোতে মূল বস্তু কি চাবলগীয়া। তোমালোকে যদি ছবি আঁকা, মোৰ ব্লগটো চোৱা নাই, কিন্তু আৰু কিছুমান ইনফৰ্মেটিভ কথাও মই এই চেনেলটোত কৈ থাকোঁ, আৰু মই আৰ্টৰ ভিডিঅ'ও দি থাকোঁ, কিন্তু কোনটো দিম কোনটো নিদিম মই ধৰিব পৰা নাই, মানে কনফিউজন হৈছোঁ। চব চলাই নিওঁ নে যিকোনো এটা বিষয়ত নিওঁ নে। মই আচলতে ইয়াত বস্তু তিনিটা দিছোঁ। এটা ইনফৰ্মেটিভ কিছুমান বস্তু দিছোঁ জানিবলগীয়া, তাৰপিছত এটা আৰ্টৰ বিষয় দিছোঁ, আৰু এটা ব্লগ দিছোঁ। এতিয়া তিনিটা চলিব নাছিলে মই নাজানো, তথাপিও বনাই যাওঁ। মোৰ টপিক নাই আচলতে, মানে টপিকবোৰ সেইবোৰ আৰু আচলতে মই যোনবোৰ কাম কৰোঁ সেইবোৰকে এই চেনেলটোত দিবলৈ চেষ্টা কৰোঁ। আৰু এজনে সুধিছিলে মানে যেতিয়া ছবি আঁকোতে চবচে মেইন কাৰণটো কি, মানে আচলতে মই আগতে মোৰ মতে আচলতে ছবি আঁকোতে প্ৰথমতে মন থাকিব লাগিব। চব সময়তে কিন্তু চব কাম কৰিবলৈ নোৱাৰে মানুহ। এজনে মোক কৈছিলে, কাগজ এখন দিছিলে, মোৰ ছবি আঁকিবলৈ জানে তেখেতে দিছে যে মোক কাগজ এখন তই ছবি এটা আঁক। সেইটো কি আকৌ? আৰে নহয় মানে প্ৰথমতে এটা পৰিৱেশ লাগিব, মানুহৰ মন লাগিব। মই যদি কিবা টেনশ্যন আছোঁ, মই টেনশ্যন বা খঙত থাকিলে বা কিবা মন নগ'লে এইবোৰ নাগৈ এইবোৰ বাদ দিয়া, এইবোৰ মানে ভাল নোপোৱা নিচিনা হৈ যায়। কিন্তু যেতিয়া এজন মানুহে মই দিছিলোঁ, ল'ৰা এটা দিছিলে এইটো আঁকি দে, কিছুমান সেইবোৰ আঁকিবলৈ অজু, কিন্তু প্ৰথম মন লাগিব, আৰু তেতিয়াহে ছবিটো ভাল হ'ব। এনেই য'তে তেতিয়া আঁকিলেতো ভাল নহ'ব ন। তোমালোকে এটা গান গোৱা, বা তোমালোকে কিছুমানে নাচা, কিছুমান বজোৱা, বাদ্যযন্ত্ৰ বজোৱা, চব সময়তে চব কাম নহয় আচলতে আচলতে তেনেকুৱা ধৰণৰ। আৰু এটা প্ৰশ্ন এজনে কৈছিলে, যেতিয়া মই আচলতে বেছি কম্পিটিশ্যন নকৰোঁ। কলেজত যেতিয়া পাতে বা স্কুলতো আগতে পাতিছিলে, মই ইমান কম্পিটিশ্যনৰ আগভাগ নলওঁ, কিন্তু কেতিয়াবা লওঁ তো বেলেগ কথা। কিন্তু মই কম্পিটিশ্যন যোনটো যিকোনো কামতে আছে, বিশেষকৈ আৰ্টত, ছবি অঁকাত কিন্তু কম্পিটিশ্যন নহয় আচলতে প্ৰথমতে হয় যে ছবিটো মানুহে ভাল পাইছে নাই, সেইটোৱে। অকল এজনে ভাল পালে যে এজন থাকে মানুহ, এইজনে ভাল, এইটো ভাল, ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড সেইটো হেৰি কৰে কিন্তু সেইটো নহয় আচলতে। ছবি বোলা বস্তুটো মানুহৰ মনৰ কথা আচলতে। এইটো ভাল লাগিছে, বেয়া লাগিছে, নিজৰ বেলেগ বহুত হাজাৰটা মানুহ আছে পৃথিৱীত, বিলিয়নীয়া মানুহ আছে, কিন্তু চবৰ দৃষ্টিত ছবিটো বেলেগ বেলেগ। এইটো হয়তো ভালো হ'ব পাৰে, এজনৰ মতে বেয়াও হ'ব পাৰে। চ' ছবিটো ইমান কম্পিটিশ্যনৰ মই ইমান ভাল নাপাওঁ। সেইটো ছবিটো আচলতে কম্পিটিশ্যন নহয়। গান হ'ব পাৰে, জিম হ'ব, মানে স্পৰ্টছত সেইবোৰ কম্পিটিশ্যন হ'ব পাৰে, কিন্তু ছবিত কম্পিটিশ্যন কেতিয়াও নহয়। তো মই মোৰ মতে, আৰু বেলেগৰ মতে নাজানো। চ' তেনেকুৱা ধৰণৰ কথাটো, কম্পিটিশ্যন আচলতে নহয় ছবিত। আৰু এইটো চাৰ্কোল পাউডাৰ, সেইদিনাখন ফাদাৰৰ ছবিটো আগতে চাৰ্কোল পাউডাৰ ইয়াত থোৱা হ'ল, আৰু ষ্টিনডাল এইডাল তেনেকৈ আৰু। বিশেষ দেখুৱাবলগীয়া আৰু নাই। আৰু কাইলৈ ভিডিঅ' এটা, মজা ভিডিঅ' এটা আহি আছে, সেইটো চাব। আজি স্ক্ৰিপ্ট লিখিব লাগিব, কি মানে ভিডিঅ' এটা বনাওঁতে বহুত ডিটেইলিংকৈ ক'ব লাগে ন। চ' তাৰ পৰা ৰিচাৰ্চ কৰিব লাগিব, অলপ জানিব লাগিব কথাটো, তেতিয়া ক'লে ভাল। তেনেকুৱা আৰু ভিডিঅ'টো যদি ইয়ালৈকে চাই আছা থেংক ইউ থেংক ইউ, ভাল লাগিল। তোমাক কৈছোঁ, তোমাক ভাল লাগিল, কি চাবা আৰু এনেকৈ ভাল লাগে। আৰুতো নাই।